নমস্কাৰ সকলোলৈকে বহুদিন মই ইউটিউবত ভিডিঅ' দিব পৰা নাই মানে তেনেকুৱা কতো যোৱাও নাই মানে বিশেষকৈ তো সেইকাৰণে মানে ভিডিঅ' বনোৱা নাই স্পেচিয়েলি আজি ভাবিলোঁ এটা টপিকৰ ওপৰত ভিডিঅ' এটা বনাওঁ মানে কেনেকুৱা টপিক আমি নিজক কেনেকৈ মটিভ কৰি ৰাখিব পাৰোঁ মানে আজি আসাম পুলিচৰ ৰিজাল্ট দিছে মানে তাত বহুতে নিযুক্তি পাইছে বহুতে পোৱা নাই এতিয়া যিসকলে পাইছে তেওঁলোকলৈ মোৰ ফালৰ পৰা বহুত অশেষ মানে অভিনন্দন মানে বহুত কষ্টৰ ত্যাগৰ বিনিময়ত তেওঁলোকে সেই মানে যিটো চাকৰি হওক মানে সেই পদবীটো পাইছে কিন্তু যিসকলে নেপালে তেওঁলোকৰ বহুতে চাগে মানে এটা হতাশমূলক মন লৈ আছে মানে কি হ'ব এবাৰ দেখোন নেপালোঁ আকৌ পাম নে নাই মানে 50-50 মানে নিজক মানে এটা দিশত তেওঁলোকে আনিব হয়তো নোৱাৰিব পাৰে ফাৰ্ষ্ট অফ অল আমি নিজক কিবা এটা কৰাৰ আগত সদায় এটা পজিটিভ মানে ইতিবাচক মন এটা লৈ কাম কৰিব লাগে নেতিবাচক মন লৈ নহয় মানে আমি কিবা এটা কৰাৰ আগত বহুত কথা ষ্ট্ৰাইক কৰোঁ মানে বস্তুটো হ'ব নহ'ব মানে নিজকে ডাউন যেন ফিল কৰোঁ মানে কিবা এটা কৰিম সি কি ক'ব সেইটো মেটাৰ নহয় মেটাৰ কৰে আপুনি কেনেকৈ কামখিনি কৰে কেনেকৈ কামখিনি কৰি আপুনি আগুৱাই যায় সেইটো 1 নম্বৰ কথা 2 নম্বৰ কথা আপুনি সদায় এটা পজিটিভ এনভাইৰনমেণ্টৰ লগত থাকিবলৈ চেষ্টা কৰিব যে সমাজে আমাক কেতিয়াও ভাল মানে তেনেকুৱা তই পাৰিবি দে মানে উৎসাহজনক মন্তব্য মানে আমাক নজগায় মানে কিছু সংখ্যক লোকৰ বাদে মানে চবে মানে নিগেটিভ তই নোৱাৰিবি তোৰ দ্বাৰা নহ'ব সেইনেকুৱা ধৰণৰ শব্দ শুনি শুনি আমিবোৰ ডাঙৰ হৈ গৈছোঁ সেইকাৰণে আমি কিবা এটা কৰাৰ আগত আমি 10 বাৰ ভাবোঁ মই পাৰিম নে আকৌ যদি আগুৱাই যাওঁ কোনে কি কয় তো আপুনি সেইবিলাক মানুহৰ পৰা আঁতৰত থাকিব আৰু আপুনি সদায় এটা পজিটিভ মন লৈ আগবাঢ়িব চাব যে আপুনি নিশ্চয় সফল হ'ব 3 নম্বৰ সফলতা এদিনত নাহে যে আজি আপুনি কিবা এটা বস্তুত হাত দিছে যে আজিয়ে সেই বস্তুটো পাই যাব নেভাৰ কেতিয়াও নহয় যে আপুনি কৰি যাওক নিজৰ কামত ফ'কাছ কৰি যাওক তেতিয়া আপুনি ৰিজাল্ট পাই যাব আমাৰ মানুহে মেইনলি মানে ৰিজাল্টত ফ'কাছ কৰে আজি কিবা এটা কৰিছে মানে পাবই লাগে কালি পামেই মানে কালি পামেই এইটো কৰিছোঁ কালি মাৰ্চিডিছ ল'ম অ'টি ল'ম ফ্লেট বুক কৰিম সেইটো নহয় যে আপুনি আজি হোৱা নাই হৈ যাব সেইটো 4 নম্বৰ হৈছে আপুনি কেতিয়াও নিজৰ যিটো মানে ডেডিকেশ্যন যিটো মটিভ সেইটো আপুনি ডেমেজ নকৰিব মানে কি হয় আমি কিবা এটা কৰিছোঁ কোনোবাই কিবা ক'লে আমাৰ লক্ষ্যৰ পৰা আমি বিচ্যুতি হৈ যাওঁ চলো নহ'ব সেইটো নকৰিব যে আপুনি এটা কৰিব নাই হ'ব আজি হোৱা নাই হ'ব সেই বস্তুটো ৰাখিব হ'ব হৈ যাব মানে কি হয় শব্দৰ বহুত পাৱাৰ থাকে মানে কি হয় আপুনি যিটো বস্তু ভাবে সেইটো বস্তুটো এটা মেজিক টাইপ যদি আমি শুনি থাকোঁ যে বস্তুটো নহ'ব ন' ডেফিনেটলি ন'ৱে হ'ব যদি আপুনি ভাবে য়েছ আই উইল ডু ইট আই কেন ডু ইট হৈ যাব আৰু মানে মটিভ ৰাখিবলৈ হ'লে এটা কথা কওঁ যে আজি দীপক শৰ্মাৰ আমি ভাষণ শুনিলোঁ দীপক মটিভেটৰ চেনেলটোত আমি মানে তেখেতৰ মটিভ শুনিলোঁ বা নিতুমণি শইকীয়া হওক তেনেকুৱা সোণু শৰ্মা বহুত তেনেকুৱা মানে মটিভেটৰৰ ভিডিঅ' চালোঁ যে মটিভেট পূৰা পাৱাৰ আজি ফালি দিম দুনিয়া হিলাই দিম ফালি দিম সেইটো নকৰিব ফাৰ্ষ্ট নিজক ৰাখক আমি বস্তু এটা শুনিব বা বস্তুটোৰ বিষয়ে জানিব পাৰোঁ কিন্তু সেই বস্তুটো প্ৰেক্টিকেল লাইফত এপ্লাই কৰাটো বহুত প্ৰব্লেম একজেক্টলি বহুত প্ৰব্লেম হয় সেই বস্তুটো প্ৰেক্টিকেল লাইফত এপ্লাই কৰোঁতে তাৰ বহুত মানে কষ্ট হয় গতিকে নিজৰ লগত সদায় সময় দিয়ক নিজক বিল্ড আপ কৰক নিজক বেলেগক নহয় তো বেলেগে কি কৰিছে বেলেগে কি কৰা নাই সেইটো বেলেগ কথা নিজক বিল্ড আপ কৰক নিজৰ ফ'কাছ ঠিকে ৰাখক নিজক মানে এটা ডেডিকেশ্যনেল লৈ যাওক চব হ'ব যে জীৱনত চাকৰিটো ডাঙৰ বস্তু নহয় কিবা এটা যে চাকৰিটোৱে যদি জীৱনৰ অল ইন অল সৰ্বা হৈ লয় তেতিয়াহ'লে মানুহৰ জীৱনত দেখোন সুখ দুখ মানে একে দুখ থাকিবই নালাগিছিল যদি চাকৰিয়ে চব হ'ল হয় গতিকে চাকৰিটোৱে মেইন নহয় তাৰ লগত নিজৰ এটা পজিটিভ মাইণ্ডছেট এটা এটিটিউড বা গোটেইখিনি বস্তু মিলাই কৰিলেহে মানে ভৱিষ্যতে কিবা এটা ফল পোৱা যাব তো তাইক উদ্দেশ্যে ভিডিঅ'টো বনালোঁ বহুতে ডিপ্ৰেশ্যন হৈ থাকে গতিকে ডিপ্ৰেশ্যন হ'ব লগা একো নাই নিজক পজিটিভ ৰাখিবলৈ চেষ্টা কৰক আজি হোৱা নাই কালিলৈকে ডেফিনেটলি হৈ যাব যিমানেই যি নকওঁ আপুনি সদায় আপুনিয়ে মই সদায় মই সেই আশালৈ কাম কৰোঁ
গতিকে ময়ো নিগেটিভ কথা বা সেইবিলাক কথা মানে শুনা পাওঁ আমিও শুনা পাওঁ আমি কিবা কিবি তেনেকৈ কৰি থাকোঁ কিন্তু সেই বস্তুখিনি এৰাই নিজৰ লক্ষ্যত ফ'কাছ কৰিছোঁ নিশ্চয় এদিন সফল হ'ব পাৰিম বুলি বিলিভ আছে গতিকে ধন্যবাদ সকলোলৈকে বহুত বহুত মৰম যাচিছোঁ আজিলৈকে ভিডিঅ'টো ইমানেই